নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনালোঁ। আৰু ভিডিঅ'টো মানে আজি বহুত দিনৰ মূৰত ইউটিউবত বনাইছোঁ আৰু আপোনালোকে চাগে থাম্বনেইল চাই গম পাইছে এই ভিডিঅ'টো কি হ'ব। তো ফ্ৰেণ্ডছ, বেছি দেৰি নকৰোঁ আৰু চাউণ্ডটো চাগে ভাল অহা নাই ইমান এটা, মানে বৰষুণো দি আছে অলপ বাহিৰত আৰু ফেনো চলি আছোঁতো। আজি এতিয়া বৰ্তমান ঘৰতে আছোঁ আৰু টাইমটো কিমান আছে চাই লওঁ। এতিয়া ৰাতিপুৱা 10:30 বাজে, ঘৰতে আছোঁ বৰ্তমান। আৰু এতিয়া ক'ত যাম কি কৰিম চাই থাকক ভিডিঅ'টো। থাম্বনেইলটো চাই গম পাইছে আৰু কি ক'ম আৰু যেতিয়া নাৰেংগী আছোঁ বৰ্তমান আৰু শ্বপিং কৰিলোঁ। চাওঁ দেখাচোন বস্তুটো দে। এইটো আছে চেণ্ডেল লগত। তো ফ্ৰেণ্ডছ, এতিয়া মই ৰেডি হ'লোঁ আৰু এতিয়া যাম ক'ত, বাছত যাম আৰু এতিয়া নেকি না ট্ৰেইনত যাম? বাছতে যাম দিয়ক। এতিয়া বাছত যাম আৰু বাছত উঠিম, একেবাৰে বাছত লগ পাই আছোঁ বলক। এতিয়া ৰেডি হ'লোঁ বৰ্তমান, চাই লওঁ এবাৰ ওপৰৰ বাৰ তললৈ ওলাবলৈ হৈছে গাইছ। আৰু এইফালে দাদা আছে, দাদা আৰু মই যাম। তো ৱেটিং টু বাছৰ কাৰণে ৰখি আছোঁ এতিয়া বৰ্তমান। আৰু বাছ আহিলে ওলাই যাম ধুনীয়াকৈ। তো ফ্ৰেণ্ডছ, এতিয়া বাছত উঠিলোঁ আৰু এতিয়া বাছৰ পৰা ক'ত নামিম আমি? বাছৰ পৰা ক'ত নামিম? বাছৰ পৰা এতিয়া নামিম জালুকবাৰী, জালুকবাৰীৰ পৰা গাড়ী উঠিম। তো ফ্ৰেণ্ডছ, এইখিনি মাজতে এটা কথা কৈ দিওঁ যে আপোনালোকে যেতিয়া বাছত উঠিব বস্তু ভালকৈ ৰাখিব, নহ'লে চিধা দিল্লী মুম্বাই গৈ পাব। সেইকাৰণে ভালকৈ ৰাখিব মোবাইলটো, বিশেষকৈ মোবাইলটো ওলাই লৈ গ'ল। তো ফ্ৰেণ্ডছ, যেতিয়া পাই গ'লোঁ এইখিনি গীতানগৰ পাইছোঁ আৰু গীতানগৰৰ আমি মালিগাঁও বা কিবা নামিম আৰু চাৰিটা পৰি আছোঁ। এতিয়া বৰ্তমান গীতানগৰ গেট হস্পিটেল পালোঁ। সেইফালে গেট হস্পিটেল অলপমান দূৰ আছে আৰু কেমেৰাটো ধুনীয়াকৈ ঘূৰাই দিব অলপ। গেট হস্পিটেল টোপনিও লাগিছে অলপ চাউণ্ড কোৱালিটি একদম বেয়া চাগে, মই গম পাওঁ। টোপনিও লাগি আছে। হেডফোনটো লগা আৰু শুওঁ এতিয়া, অলপ পিছত কথা পাতিম। তো ফ্ৰেণ্ডছ, আমি এতিয়া যাই আছোঁ এইটো ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত, একদম পূৰা ধুনীয়া হাৱা খাই তো এতিয়া যাই আছোঁ বলক। আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগে, আপোনালোকে ফিল কৰকচোন অলপ। আপোনালোকে এনেকৈ মানে ব্ৰহ্মপুত্ৰৰ ওচৰতে যাই আছে। এতিয়া যাই আছোঁ আৰু বঢ়িয়া জেগা চাই। তো ফ্ৰেণ্ডছ, আৰু এতিয়া এইটো চাই যাই আছোঁ। তো গাইছ, আমি এতিয়া পালোঁ কিবা ভগৱান মহাবীৰ উদ্যান। আৰু এইফালে চাওক পুলিচকেইটা যে আছে, দুটা পুলিচে মাস্ক পিন্ধিছে, এটা পুলিচে মাস্ক পিন্ধা নাই। আৰু আমাৰ সেইটো ক'ত পালোঁ? এতিয়া পাম আৰু শুক্লেশ্বৰ পাৰ হৈ আহিছোঁ। এতিয়া পাম মানে লাচিত ঘাট ভগৱান মহাবীৰ উদ্যান পালোঁ এতিয়া বৰ্তমান, অলপ আগতে চালে। ফ্ৰেণ্ডছ, এতিয়া বেলেগ জেগা নহয়, এতিয়া জালুকবাৰী পালোঁ। আৰু জালুকবাৰীত এইখিনিতে এতিয়া আমি যাব লাগে পদুমপুৰী, কিন্তু এটা বস্তু দেখাবলৈ আপোনালোকৰ এইফালে আহি আছে অলপ। তো এতিয়া চাই থাকক ভিডিঅ'টো এণ্ডলৈ, আৰু দেখাই থাকে আপোনালোকে চাই থাকিব। তো ফ্ৰেণ্ডছ, বেলেগ একো নাই। এতিয়া বৰ্তমান এইফালে আহিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থল দেখাবলৈ। তো পিছফালে তো ফ্ৰেণ্ডছ, এইটো সমাধিস্থল, বেলেগ একো নাই, সমাধিস্থল দেখাবলৈ আহিছিলোঁ। আৰু এইফালে মেইন গেট সোমাব পাৰে। এইফালে জালুকবাৰী পূৰা মেইন ৰোড, আৰু এইফালে এইটো গুৱাহাটী ইউনিভাৰ্চিটি। এইফালে এইটো গুৱাহাটী ইউনিভাৰ্চিটি আৰু এইটো সমাধিস্থল। আৰু এইফালে চাই ল'ব, অলপ দেখাই আছোঁ আপোনালোকক। তো গাইছ, এতিয়া বহুত বেয়া ৰাস্তাতে আহি আছোঁ, মানে বেয়া ৰাস্তা নহয়, হয় ৰাস্তাটো ভালেই, কিন্তু মানে এইটো হাই ৰোড পৰি যায় আৰু গাড়ীকেইটা পূৰা ওচৰ দি আহি যায়, পূৰা চাইডেদি আছে। চাই লওক, আৰু এইফালে গাড়ী যাই আছে। জালুকবাৰী এইখিনিত আপোনালোকে চালে আৰু যাই থাকিম বলক। আন্ধাৰ হৈ গৈছে, ভালকৈ অহা নাই, কোৱালিটি একদম বেয়া। তো বলক চাই থাকক আপোনালোকে। আহি পালোঁ এতিয়া ঘৰত, আৰু ঘৰতে আছোঁ বৰ্তমান। আৰু এইফালে বাবু আছে। বাবুৰ নামটো কি? বাবুৰ নামটো কি? এইফালে টিকলি আছে, এইটো বাবুৰ নাম বোলে ৰসগোল্লা। বাবুটোৰ নাম ৰসগোল্লা। ইয়াৰ এটা দাদাক আছে, ইয়াৰ নাম কি? লালমোহন। তো ফ্ৰেণ্ডছ, এতিয়া ঘৰত আহি পেলাই আৰু এইটো দিবাংকৰৰ ৰুমো ইমান ধুনীয়া লাগিছে। ৰুমটো মানে বেলেগ একো নাই, মানে আৰ্ট চাৰ্ট এইবোৰ। ইয়াত ডৰেমন এটা আছে, আৰু এইফালে গছ আছে, গছৰ এইটো গছ আঁকিছে। এইটো দীপাংকৰে আঁকা নাই, বেলেগে বাৰু, কৃষ্ণ ভগৱান এইফালে। তো ফ্ৰেণ্ডছ, এতিয়া অহা কাৰণটো বেলেগ একো নহয়, আজি নহয়, মানে আজি ৰাতি 12টা বজাত দীপাংকৰৰ ভণ্টিৰ জন্মদিন, আৰু এইফালে ডেক'ৰেশ্যন হৈছে পূৰা মজাকৈ। তো গাইছ, এইফালে বিকে ব্লগ বনাই আছে ধুনীয়াকৈ। এই চালিয়া বিকিৰৰ এটা চেনেল আছে, ইয়াতে নামটো আহি আছে, চাই লওক, নামটো আহি আছে ধুনীয়াকৈ। এইটো কিবা কিবি মেছেজ আহিছে বাৰু। এইফালে বিকি, এইফালে দীপাংকৰ। কৃষ্ণটো মোৰ বহুত ভাল লাগিছে। এইটো বেলেগ নহ'লে এইটো দীপাংকৰে হৈ চাগে ন? দীপাংকৰ মানে কামকেইটা সি এনেকৈ কৰে যে, সেইকাৰণে সি বনাইছে বস্তুটো। এতিয়া দীপাংকৰ কামকেইটা এনেকৈ কৰা নাই, পূৰা মই এনেকৈ কৰাই দেখা পাইছোঁ আজিলৈ।
এইটো গেম খেলি আছে পোৱালি তো গাইজ এতিয়া এইবোৰ বাৰ্থডে ছেটআপ হৈ গ'ল ৰাতি কেইটা বাজে এতিয়া ৰাতি 12টা বাজু বাজু অৱস্থা গুগল টাইম দেখাই দিও ও ৰখনা মই দেখাই দিও 12টা বাজু বাজু হৈছে আৰু গুগল টাইমত দেখবা না আৰু ইফালে কেক চাও ৰাতিৰ কেক এইটো কালি আৰু এটা আছে কালি বাৰু যি হ'ব দেখা যাব ৰবা চাল এটা কেক আহিব কালি এটা এইটো কেক 11:49 12টা বাজে 10 মিনিট আছে মজাকে আমি আমাৰ কেক চেক পৰা গুগল টাইম মনে দেখা দিয়া তো গাইজ আমি এটা টিকলিক সাৰপ্ৰাইজ দিম এইফালে কেকটো চাই লওক এইটো ৰাতিৰ কেক আমাৰ ভাইকেইটাই মানে ভাই নহয় ভাই বুলিয়ে ক'লোঁ ভাইকেইটা আনি কিনে পূৰা গাইজ 4 মিনিট আছে এতিয়া বৰ্তমান লাইট অফ কৰ লাইট অফ কৰ মমটো জ্বলা 2 মিনিট এয়া মমটো জ্বলা জ্বলাকে তুমি জলদি জলদি গলে জ্বলাই কিনে দৌড়ছে এই ডান্স কৰা ऐसे ही तुम उठे रोते रहोगे हमको उससे क्या मतलब बताओ जी এয়া লৈ লবা ৰবা গাইজ তাই আহি আছে এতিয়া বৰ্তমান মানে কি হৈ আছে গান বজাই আছোঁ চ' আহিব খুজি আছে মমটো লগাই লবা কানিষ্কা হা আহিছে টিকলি আমাৰ এতিয়া বৰ্তমান ওই ভিডিও স্টার্ট কর হ্যাপি বার্থডে শিমলাজি ऐसे এটা আমার টিকলি লাইট জ্বলা 1 2 বুয়া খাই গেছে তাই হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে ডিয়ার কানিষ্কা হ্যাপি বার্থডে টু ইউ Pumar Happy birthday খকুৱা বিকি এই নিজে নিজে খাই আছে খকুৱাৰ দৰে কাম বন নাই খুদি খাই আছে এই বাৰ্থডে গেলে নিজে চাওক ৰাতি 12টা বাজে ৰাতিৰ 12টা বজাত এইটো উইচ হৈছে এইফালে আমাৰ পাৰ্টি দেখাই দিয়া এবাৰ পুৰা একদম দীপাং ভাইৰ চিষ্টাৰ হয় মানে আমাৰো ভণ্টি এতিয়া ৰাতিপুৱা হ'ল আৰু ঘৰতে মাছ মাৰি আছে চৰ্দি হৈ গ'ল ৰাতিটো খোৱাই নাই দেখা গৈছে আপোনালোকে কেনেকৈ কি কষ্ট হ'ল আৰু তাৰপিছতো আৰু ক'বই নালাগে কি হৈছে তো এতিয়া ৰাতিপুৱা হ'ল আৰু এইফালে এতিয়া ভালকৈ চাই লৈ কৰিব কি মজা আৰু এইফালে ৰাতিপুৱাৰ ছেটআপ আৰু ৰাতিৰ ছেটআপ আৰু ৰাতিপুৱাৰ ছেটআপ চব বেয়া হৈ গ'ল আৰু এবাৰ সজাব লাগিব সেইফালে কাম চলি আছে মানুহ চানুহ আছে এতিয়া মই দেখাই দিছোঁ এইফালে কৃষ্ণ বাবা দেখাম আৰু এতিয়া আপোনালোকে চাই থাকক এতিয়া অলপ কাম চাম কৰোঁ মানুহ চানুহ আহিব যিহেতু অলপ কথাটো বেয়া হৈ যায় ন তো গাইজ এতিয়া দাদাহঁতে আৰু খুৰাহঁতে আৰু এইটো দীপাংকৰ দেউতাহঁতে চবেই মানে মিলি আমিকেইটাই চবেই মিলি কাম কৰি আছোঁ বৰ্তমান আমি এতিয়া বৰ্তমান ওলাই আহিলোঁ এনে ফুৰিবলৈ আৰু মানে ভিতৰতো কাম চলি আছে আপোনালোকে দেখাই পাইছে এতিয়া ই বোলে কিবা বস্তু লয় কি ল'বি ভাই কিবা খাও এতিয়া আমি বস্তু লৈছোঁ আপোনালোকে চাই থাকক ভাত খোৱা হ'ল আমাৰ আৰু ভাত চাত খাই এইকেইটা আমাৰ আছে ন চাকৰিটা কাম কৰিছে আৰু এইটো বেলেগ কথা এইটো জানেতো এইবোৰক এই দীপাংকৰ ভাই এইটো যাৰ এবাৰ মোক হাই কৰি দিয়া এই অডিঅ' দিয়া আহি গ'ল কপিৰাইট নিদিব দে প্লিজ আৰু গাইজ এতিয়া যাই আছোঁ বৰ্তমান ঘৰলৈ আৰু এইটো জালুকবাৰী ৰাস্তা নি নহয় চাগে জালুকবাৰী ৰাস্তা নাজানো গাইজ এতিয়া বৰ্তমান যাই আছোঁ একদম চাগে চাউণ্ড কোৱালিটি ভাল নহয় আৰু এতিয়া বৰ্তমান যাই আছোঁ জালুকবাৰীৰ পৰা নাৰেংগী ফৰেষ্ট গেট এতিয়া ৰাস্তাৰ গাইজ এতিয়া এম্বুলেঞ্চ বহুত যাই আছে আৰু আমি পাপা পাহৰিলোঁ পাপাক ক'ত বা গম নাপাওঁ বৰ্তমান পাপাৰ এইটো চিট আছিল পাপাক পাহৰা নাই মানে পাপাই নামি গ'ল আৰু খুৰাই আগুৱাই লৈ গ'ল আহিব এটাই ক'ৰবাত আছে আহিব পাপাই এইটো শুনে পাপাই ঘৰত পৰা চাউণ্ড দি বজাই শুনে একেবাৰে তোৰ নকল ডাইৰেক্ট পাপা আহি গ'ল এতিয়া আৰু যাই আছোঁ এতিয়া বৰ্তমান এতিয়া যাওঁ বলক আৰু বঢ়িয়া কৈ দে তোৰ ইনষ্টাগ্ৰাম এইটো পাথৰগুৱাৰী অল ইণ্ডিয়া আৰু এইফালে পালোঁ আৰু পাথৰগুৱাৰী ফিল্ড অল ইণ্ডিয়া পালোঁ এতিয়া যাই আছোঁ বঢ়িয়াকৈ সেইটো আঞ্চলিক কলেজ দেখাই নাপায়
তো নগ'ল, একো প্ৰব্লেম নোহোৱাকৈ একদম ধুনীয়াকৈ ঘৰলৈ আহি পালোঁ, একো প্ৰব্লেম হোৱা নাই কাৰণ গাড়ীৰ চব ক্লিয়াৰ আছিল। এতিয়া ঘৰ আহি পালোঁ। গাড়ী ঘূৰা আছে, খুৰা আৰু ঘৰত যাব আৰু পাপা আছে ইয়াতে পুৰা ধুনীয়াকৈ গাড়ী ঘূৰা আছে। আৰু এইফালে চাওক গাইছ, বেগটো ছিঙিল। दरजा खोलो नहीं तो भांग देगा। नहीं नहीं, ये सब नहीं करते हैं हम। जाबो 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 এফালে পাপা ওটা এবার আমি সবল চলো 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 গেটে খোলা নাই গেটে তালা মারা আমার পুটলাম ছিল सुंदरे कैसे लगा सरप्राइज रात का 12 बजे में एक 12 নোহোৱাকে তো ফাইনালি গাইজ মোৰ ঘৰ আহি পালোঁ আৰু মোৰ ঘৰ বোলে মানে ঘৰে আহি পালোঁ, মোৰে ঘৰ বাৰু, বেলেগৰতো নহয়। তাৰপিছত এতিয়া ঘৰটো আহি পালোঁ আৰু বহুত মন চন বহুত ভাল, কাৰণ এই ৰাতিখনত ইমান ভালকৈ আহি পালোঁ আৰু একো প্ৰব্লেম নহ'ল ৰাস্তাত, কাৰণ ভিডিঅ' কৰিব নোৱাৰিলোঁ, পূৰা ক'লা হৈ গ'লোঁ আৰু কি ক'ম আৰু ধুনীয়াকৈ ঘৰ আহি পালোঁ, ৰাস্তাত একো প্ৰব্লেম নহ'ল। তো এতিয়া গাটো বেয়া লাগিছে, ৰাতি বাজে কেইটা। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইবটোৱে মেইন। আপোনালোকে ছাপোৰ্ট দিলেহে আমি উঠিব পাৰিম আৰু আমিও মৰম দি যাই থাকিম, আপোনালোকেও মৰম দিব। চ' ফ্ৰেণ্ডছ, এইখিনিতে সমাপ্ত কৰোঁ ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, বাই বাই।